হাই ফ্ৰেণ্ডছ, সকলোৱে ভালে আছেনে? মই নিভাই মোৰ চেনেল নিভাছ ডায়েৰীলৈকে আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনালোঁ। আজি বতৰটো বহুত ধুনীয়া হয়, হয়তো বৰষুণ দিব পাৰে। বলক এবাৰ চাদৰ ওপৰৰ পৰা বতাহ খাই আহোঁ। মই বৰ্তমান আমাৰ ঘৰৰ চাদৰ ওপৰত থিয় হৈ আছোঁ। আমাৰ চাদৰ ওপৰৰ পৰা চাৰিওফালটো কেনেকুৱা দেখি আপোনালোকক মই এবাৰ দেখাই আছোঁ। আকাশখন চাওকচোন, কি ধুনীয়া দেখা হৈছে। পৰিৱেশটো বহুত বেছি ভাল লগা হৈছে ন? মজা লাগিছে চাই। ইমান ধুনীয়া বতাহ দি আছে, চ' ইয়াত বহি ল'লোঁ অকণমান। দিনটোতো আজি মোৰ অলপো ভাল নহয়। মাছ ভাজি আছিলোঁ, চাওক কি হ'ল। তেল পৰি গৈছে আৰু। ইয়াত বহি থাকিতো বিৰাটেই ভাল লাগিছে। ভিতৰত যাব মনে যোৱা নাই, কিন্তু যাব লাগিব বিকজ এতিয়া ভাত খাবৰ সময় হৈছে। আৰু আজি আমাৰ ভাতৰ লগত আছে দালি, মাছ আছে ৰঙালাওৰ গুটি দি, আৰু এখন মিক্স চব্জি আছে। প্লাছ আৰু এখন আছে আইটেম, যিটো মই নকওঁ, কিন্তু সেইটো মই আপোনালোকক দেখাম। চ' বলক। আহকতে বনোৱা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে লাগিব আমাক এটা আনাৰস, যাক আমি মাটি কঁঠাল বুলিও কওঁ। আনাৰসটো ভালদৰে ধুই বাকলিখিনি ভালদৰে এৰাই ল'ব আগতে। তাৰপিছত সৰু সৰুকৈ কাটি ল'ব। আপোনালোকে এনেদৰে এইটো চাইজত কাটি ল'ব পাৰে। কাটা হৈ গ'ল। এতিয়া আমাক আৰু ইয়াৰ লগত লাগিব কেইটামান মাহপাত আৰু শুকান জলকীয়া। যিকোনো এটা বাচন জুইত গৰম হ'ব দিব, আৰু ভালদৰে গৰম হোৱাৰ পিছত তাত অলপ মিঠাতেল দি ল'লে হ'ল। মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত শুকান জলকীয়া আৰু মাহপাতখিনি দি ভালদৰে ভাজি ল'ব লাগিব। মাহপাত আৰু জলকীয়া ভজা হোৱাৰ পিছত তাত দিব লাগিব কেইটামান বেহাৰ। বেহাৰকেইটা অকণমান ফুটি যোৱাৰ পিছত তাত আমি কাটি থোৱা আনাৰসখিনি দি দিম। এতিয়া অলপমান লৰাই দিম। ইয়াত আমি সোৱাদ অনুসাৰে নিমখ আৰু অকণমান হালধিও দিম। এতিয়া এনেদৰে 2 মিনিটমান লাৰি থাকি তাৰপিছত জুইটো চিমত থৈ এখন ঢাকন দি থৈ দিম। আৰু 3 মিনিটমান পিছত ঢাকনিখন গুচাই আকৌ এবাৰ লাৰিম, আৰু তাত নিজৰ হিচাপত অলপ চেনি দি দিম। আমি বাৰু ইয়াত 1 চামুচ চেনি দিছোঁ। তাৰপিছত আৰু কিছু সময় লাৰি ঢাকনিখন লগাই থৈ দিম। পিছত আকৌ এবাৰ গুচাই চালে গম পাব
বস্তুখিনি সিজিছে নে সিজা নাই। আমাৰ অলৰেডি হৈ গৈছে, আমাৰ সিজি গৈছে। চ' আমি গেছটো অফ কৰিলোঁ আৰু এয়া আমাৰ আনাৰসৰ ভাজি ৰেডি। বৰষুণ পুৰা জোৰত দিছে আৰু বৰষুণ। বাহিৰত বহুত জোৰত বৰষুণ দি আছে। চ' আপোনালোকে মোৰ মাতটো শুনা নাপাব পাৰে, সেইকাৰণে মই আজি এইডাল লৈ লৈছোঁ। এইডাল মোৰ নহয়, পিছে ভাইটিৰ হয়, খুজি লৈছোঁ অলপ সময়ৰ কাৰণে। জাষ্ট ভাত খাই উঠিলোঁ আৰু বৰষুণ ষ্টাৰ্ট হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আৰু মোৰ ৰেচিপিটো এবাৰ বনাই খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব। আজিলৈকে এৰোঁ, আৰু মই যাওঁ অকণমান বৰষুণৰ মজা ল'ব, আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। এতিয়ালৈকে বাই।